বন্ধুসকল আজি মই বনাব লৈছোঁ প্ৰক মছলা। চ' ফ্ৰেণ্ড যিসকলে গাহৰি খাই ভাল পায়, গাহৰি লাভাৰ, সেইসকলে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ বুলি আশা ৰাখিলোঁ। আৰু গাহৰি মছলা বনাবৰ বাবে আপোনালোকক প্ৰথমে প্ৰয়োজন হ'ব গাহৰি মাংস। ইয়াতে মই গাহৰি মাংস ধুনীয়া পিচ লৈছোঁ ½ কিলো, আৰু পিঁয়াজ দিছোঁ কেইটামান, আৰু আদা নহৰু পেষ্ট এচামুচ, আৰু এতিয়া দিব লৈছোঁ নৰসিংহ পাতৰ পেষ্ট এচামুচ, আৰু জলকীয়া পেষ্ট এচামুচ, আৰু ধুনীয়াকৈ এতিয়া মছলাবোৰ দিব লৈছোঁ। ইয়াৰ মছলাৰ ভিতৰত আছে হালধি পাউডাৰ আৰু ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ আৰু নিমখ আৰু সৰিয়হৰ তেল অকণমান দি দিছোঁ, আৰু লেমন জুচ বা নেমুৰ ৰস অকণমান দি দিছোঁ ইয়াতে ধুনীয়া। এতিয়া গোটেই ইনগ্ৰিডিয়েণ্টছবোৰ মিক্স কৰি আপোনালোকে হয়তো অকণমান সময়ৰ বাবে মেৰিনেট কৰি থ'ব পাৰে, বেটাৰ হ'ব আচলতে। আৰু এইপিনে মোৰ কেৰাহী গৰম হৈ আছে, আৰু তেলটো অকণমান কমাই দিছোঁ। আচলতে গাহৰি মাংসৰ চৰ্বি খুব বেছি হয় আচলতে। এয়া দেখিছে ধুনীয়াকৈ মেৰিনেট কৰি থোৱা গাহৰিখিনি। প্ৰায় 15 মিনিটমান ফ্ৰাই কৰাৰ পিছত আচলতে মাংসবোৰ ৰঙচুৱা আৰু সিজিব ধৰিছে। আৰু এতিয়া দিব লৈছোঁ পানী ইয়াতে দি দিছোঁ ধুনীয়াকৈ মাংসবোৰ সিজিবৰ কাৰণে, আৰু ঢাকনি এখনি ধুনীয়াকৈ ঢাকি দিছোঁ। ইতিমধ্যে মোৰ 30 মিনিট হৈ গ'ল বনোৱা। আহকচোন ঢাকনিখন খুলি চাওঁ। ৱাও, কি ধুনীয়া এটা কালাৰ আচলতে, আৰু পানীবোৰ শুকাই নাইকিয়া হ'ব ধৰিছে। গাতে লাগি থকা গ্ৰেভি হ'ব আচলতে, অকণমান গ্ৰেভি টাইপৰ আচলতে, মছলাদাৰ একেবাৰে। ৱাও, এতিয়া দিব লৈছোঁ গৰম মছলা। দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় এয়া। ৱাও, কি ধুনীয়া এটা দেখিবলৈ আচলতে, আৰু খুবেই আল্টিমেট আৰু ডেলিচিয়াছ ৰেচিপি। এবাৰ ট্ৰাই কৰি চাওক নিশ্চয় আপোনালোকে, যিসকলে গাহৰি খাই ভাল পায়। আৰু যিসকলে গাহৰি খাই ভাল পায় আচলতে এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।